মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি নৱমমান শ্ৰেণীৰ জীৱৰ মৌলিক এককৰ দ্বিতীয়টো প্ৰেগাপ তোমালোকৰ আগত আলোচনা কৰিম। আমি যোৱাকালি কোষ কোনে আৱিষ্কাৰ কৰিছিল, কোষৰ কেনেকৈ কোষ আৱিষ্কাৰ কৰা হৈছিল তাৰ বিষয়ে কৈছিলোঁ, আৰু আজি ক'ম যে কোষ কিহেৰে গঠিত আৰু কোষত কি কি পোৱা যায়। কোষ একোটাৰ ভিতৰত কিছুমান অংগাণু থাকে, যিয়ে কিছুমান নিৰ্দিষ্ট কাম সম্পন্ন কৰে আৰু এইবিলাকক কোষ অংগাণু বুলি কোৱা হয়। আৰু কোষটো বিশেষ কিছুমান বৈশিষ্ট্য থাকে। এই বৈশিষ্ট্যসমূহ হৈছে কোষত কোষাবৰণ পোৱা যায়, কোষকেন্দ্ৰ পোৱা যায় আৰু কোষ পৰশ পোৱা যায়। কোষ পৰশত কোষ অংগাণুসমূহ সিঁচৰিত হৈ থাকে। আমাৰ শৰীৰত পোৱা কোষ অংগাণু বিভিন্ন ধৰণৰ আছে। এই বিষয়ে তোমালোকে পাছৰটো অধ্যায়ত তোমালোকৰ লগত আলোচনা কৰিম। এতিয়া আমি আলোচনা কৰিম কোষাবৰণ বা কোষ আৱৰণ। কোষাবৰণ বা কোষ আৱৰণ হৈছে কোষৰ আটাইতকৈ লাগতিয়াল পাৰ্টটো, যিয়ে কোষটোৰ ভিতৰত আৱশ্যকীয় কিছুমান দ্ৰব্য ভিতৰলৈ সোমাবলৈ দিয়ে, আৰু এই কোষ আৱৰণখনে কি কৰে, কিছুমান অলাগতিয়াল পদাৰ্থ সোমাবলৈ দিয়াত বাধাৰ সৃষ্টি কৰে। সেইবাবে কোষ আৱৰণক অৰ্ধভেদ্য আৱৰণ বুলিও কোৱা হয়। গম পালা নাই কি কাৰণে অৰ্ধভেদ্য আৱৰণ বুলি কোৱা হয়? কোষ আৱৰণক ই লাগতিয়াল বস্তু সোমাবলৈ দিয়ে আৰু অলাগতিয়াল বস্তুবোৰ সোমাবলৈ নিদিয়ে। সেইটো কাৰণে ইয়াক কি কোৱা হয়? অৰ্ধভেদ্য আৱৰণ বুলি কোৱা হয়। তাৰ পাছত আছে কোষকেন্দ্ৰ। কোষকেন্দ্ৰটো হৈছে কোষৰ একেবাৰে কেন্দ্ৰত পোৱা যায়, আৰু কোষাবৰণ তাৰ চাৰিওকাষে থাকে। এই কোষাবৰণতে কোষ অংগাণুসমূহ সিঁচৰিত হৈ থাকে। আজি তোমালোকক ইমানখিনিয়ে ক'লোঁ। তাৰ পাছত আমি কোষকেন্দ্ৰ আৰু কোষ পৰশৰ বিষয়ে তোমালোকক ক'ম। তোমালোকে কিতাপখন পঢ়িবা আৰু তাৰ পৰা যিসমূহ নোট আছে নোটসমূহ উলিয়াবা। থেংক ইউ।